নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। এনেকুৱা ধৰণৰ নাম্বাৰ চিৰিজৰ কুৱেশ্যনবোৰ এডিআৰই গ্ৰেড 3, গ্ৰেড 4, আছাম পুলিচৰ SI, AB এই সকলোবোৰতে সুধিব পাৰে। যদি প্ৰথম কুৱেশ্যন দিয়া আছে 5 to 6, 6 to 14, 14 to 45 কেনেকৈ কৰিম? যদি প্ৰথমটো দিয়া আছে 5 to 6, তো 5ৰ লগত যদি 1 পূৰণ কৰি 1 যোগ কৰোঁ আমি 6 পামনে? 5 1 গুণ 5, তাৰ লগত যদি 1 যোগ কৰোঁ 6 পাম। তো নেক্সটটো আমি কেনেকৈ কৰিম? যদি 2 মাল্টিপ্লাই কৰি যদি 2 যোগ কৰিলে আমি 14টো পাই যাওঁ, তেতিয়াহ'লে আমি এই প্ৰচেছতে যাই থাকিম। তো 6ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমি কি পাম? সো 6 দুগুণ কিমান? 12 হয়। তো তাৰ লগত যদি আৰু 2 যোগ কৰোঁ কিমান পাম? 14 পাম। তো আমি প্ৰচেছটো গম পালোঁ যে 1 পূৰণ কৰি 1 যোগ কৰিব লাগে, 2 পূৰণ কৰি 2 যোগ কৰিব লাগে। নেক্সটটো কি হ'ব? 3 পূৰণ কৰি 3 যোগ কৰিব লাগে। তো 3 14 কিমান? 42 হয়। তাৰ লগত কি কৰিব লাগিব? 3 যোগ কৰিব লাগিব। তো 42 আৰু 3 যোগ কৰিলে কিমান পাম? 45। তো আমি প্ৰচেছটো গম পাই গ'লোঁ। তো 4th নম্বৰটোত কি হ'ব? 4 মাল্টিপ্লাই আৰু 4 প্লাছ। তো 45ৰ লগত 4 মাল্টিপ্লাই কৰিব লাগিব। তো 45ৰ লগত 4 মাল্টিপ্লাই কৰিলে কিমান হ'ব? 5 4 20, 8 গ'ল 2, 4 4 16, 180। তো 180 লগত 4 যোগ কৰিলে কিমান হ'ব? 184। তো 184 পালোঁ। তো আমাৰ এনচাৰটো পাই গ'ল। প্ৰথম প্ৰশ্ন কমপ্লিট। তো আমি নেক্সট কুৱেশ্যনটো কৰিম। নেক্সট কুৱেশ্যনত কি দি আছে? 112, 117, 127, 142। চ' এটা প্ৰচেছত যাই থকা যেন লাগিছে। তো 112ৰ পৰা 117 কিমান হৈছে? 5 হৈছে। চ' 117ৰ পৰা 127 কিমান হৈছে? +10। তো তাৰপিছত আমি গম পালোঁ, তো 127ৰ পৰা চাই ল'ম যে 142 কিমান গৈছে। তো 115 পালোঁ। তো আমি গম পালোঁ যে 5ৰ যিটো নেওতা আছে সেই নেওতাত পৰিছে। তো 5 2 10, 5 3 15 এনেকৈ আমি পালোঁ। তো নেক্সটটো কিমান হ'ব? 5 4 20 হ'ব। তো 20 যোগ হ'ব। তাৰপিছত কিমান হ'ব? 5 5 কিমান? 25। চ' 162ৰ লগত 25টো যোগ কৰিম। চ' 25 যোগ কৰিলে কিমান হ'ব? 5 2 7, 8, 100 কিমান হ'ব? 87। চ' এনচাৰ পাই গ'লোঁ। ছেকেণ্ডটো কমপ্লিট, একেবাৰে ইজি। তো থাৰ্ডটো কৰিম আমি এতিয়া। থাৰ্ড কুৱেশ্যনটোত যিটো অংককেইটা আছে সেই অংককেইটা অলপ চিনাকি যেন লাগিছে। 6ৰে গোটেইকেইটা ডিভাইডেড হ'ব যেন লাগিছে। আমি প্ৰথমতে কৰি চাম যে 6 × 2 12 হয়, 6 × 3 কিমান? 18 হয়। তো নহয়, তো এই প্ৰচেছত নাযায়। তো আমি কি কৰিম? 6 × 2 12 পালোঁ। তো 12 দুগুণ কিমান হয়? 24 হয়। তো আমি এটা বস্তু গম পালোঁ যে যিটো নেক্সট হ'ব সেই নেক্সটটোৰ লগত 2 2 মাল্টিপ্লাই কৰিলে আমি নেক্সটটো পাই যাম। তো 24 দুগুণ কিমান? 48। তো আমি নেক্সটটো পাবৰ কাৰণে কি কৰিব লাগিব? 48ৰ লগত 2 মাল্টিপ্লাই কৰিব লাগিব। তো 8 দুগুণ 16, 7 1, 4 দুগুণ 8, 9, 96। চ' এনচাৰ পাই গ'লোঁ। চ' নাম্বাৰ 6 এনেকৈ কৰিব লাগে। তো নেক্সটটো যিটো আছে 7, 11, 19, 35 আৰু 67 গোটেইকেইটা অযুগ্ম সংখ্যা। চ' অযুগ্ম সংখ্যাৰ কাৰণে আমি কি কৰিম? চাওক। তো প্ৰথমতে যিটো আছে সেইটোৰ পৰা প্ৰথমটো ছেকেণ্ডটো আৰু প্ৰথমটো মাইনাছ কৰিম। তো -4 হ'ল। তাৰপিছতটো কৰিম কি পালোঁ? 4 আৰু 8 পালোঁ। তো আমি এটা বস্তু গম পালোঁ যে আহিবলগীয়া যিমানবোৰ সংখ্যা হ'ব সেইবিলাক কি হ'ব? 4ৰ লগত ৰিলেটেড হ'ব। তো 4 1 গুণ 4, 4ৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান হ'ব? 8 হ'ব। তো প্ৰথমটোৰ পৰা ছেকেণ্ডটো ডিফাৰেঞ্চ কিমান আছে? +4 আছে। তাৰপিছতটো কিমান আছে? +8 আছে। তাৰপিছতটো কিমান আছে? তাৰপিছতটো আছে 16। তো এটা বস্তু আমি গম পালোঁ যে যিটো 4 হয়, 4 তাৰপিছত কিমান আছে? 4 × 4 16 হয়। তাতকৈ আমি কি কৰিম যে 4 দুগুণ 8, 4 দুগুণ 8, 8 দুগুণ 16, 16 দুগুণ 32, 32 দুগুণ কিমান? 64 হ'ব। তো 67ৰ লগত 64 কি কৰিম? প্লাছ কৰিম। তো প্লাছ কৰিলে কি হ'ব? যিটো আমাৰ উলিয়াব লগা সংখ্যা আছে সেইটো আমি পাই যাম। 67 + 64। চ' 7 4 কিমান? 11, 7 গ'ল কিমান? 1। চ' 6 6 12, 7 1 কিমান? 13। তো আনচাৰ কিমান হ'ব? 131। ঠিক আছে? এইটো কিবা স্কুৱেৰ টাইপ যেন লাগিছেনে দেখি? তো 1 1 1, 3 স্কুৱেৰ 9, 5 স্কুৱেৰ হ'ব। কিয়নো ইয়াত যুগ্ম সংখ্যাৰ কোনো কথা উল্লেখ নাই। তো 4 নাহে, 2 নাহে, তো 5 হৈ গ'ল। 5 5 কিমান? 25। 6 নাহে, আহিব কিমান? 7 আহিব। 7 স্কুৱেৰ কিমান? 49। 8 আহিব জানো? 8 নাহে, কাৰণ ইয়াত যুগ্ম সংখ্যা নাই। ডাইৰেক্টলি আহিব 9 আহিব। 9 9 কিমান? 81। এনচাৰ কিমান পালোঁ? 81। 1 আছে, 1 আছে আৰু 3 আছে। প্ৰথমতে আমি কি কৰিম? তো আমি গম পালোঁ যে
অযুগ্ম আছে সেই অযুগ্মটো -2কে কমি গৈছে আৰু যিটো যুগ্ম সংখ্যাত আছে +2কে বাঢ়ি গৈছে তো অযুগ্ম হয় এইটো -2 হ'ব তো 349 ৰ পৰা -2 হ'লে কিমান হ'ব 347 তো আনসাৰ পাই গ'লো 347 ঠিক আছে